নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত লৈ আহিছোঁ মেংগো আইচক্ৰীমৰ ৰেচিপি। যদি আপোনালোকে খাই পোৱা নাই তেতিয়া এবাৰ খাই চাবচোন, বহুতেই টেষ্টি লাগে আৰু বেছি বস্তুও নালাগে, 2-3টা বস্তুৰে হৈ যায়। বলক আজিৰ এই ভিডিঅ'টো চাওঁগৈ। মেংগো আইচক্ৰীম বনোৱাৰ কাৰণে মই ইয়াতে লৈছোঁ এটা পকা আম, 200 গ্ৰাম ইয়াতে লৈছোঁ গাখীৰ আৰু 4 চামুচ চেনি ইয়াতে মই গুড়ি কৰি লৈছোঁ। ইয়াতে ইলাইচিও মই 2টামান দি লৈছোঁ। তাৰপিছত এই আমখিনি মই ভালদৰে কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ব্লেণ্ডিং জাৰত এনেকৈ থৈ ইয়াতে চেনি আৰু গাখীৰখিনি মিক্স কৰি এইটো ব্লেণ্ড কৰি লৈছোঁ। এনেকুৱা কনচিষ্টেঞ্চিৰ হ'ব লাগিব। তাৰপিছত আপোনালোকে ইয়াক বেলেগ এটা পেনত উলিয়াই লৈ এনেকৈ গিলাচত ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। তাৰপিছত ইয়াতে মই কেইটুকুৰামান আম ওপৰৰ পৰা ছিটাই লৈছোঁ। তাৰপিছত মই গিলাচকেইটা এনেকৈ থৈ দিছোঁ ফ্ৰিজৰ ভিতৰত। তাৰপিছত মই এখন প্লেটেৰে এনেকৈ ঢাকি দিছোঁ। 5-6 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত মই এতিয়া উলিয়াই লৈছোঁ আৰু এনেকুৱা আইচক্ৰীমৰ দৰে হৈছে। আৰু যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।